মই স্মাইলৰ এই মুহূৰ্তত লৈ আহিছো অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। গতিকে এনেকুৱা ধৰণৰ অসমীয়া নিতৌ এনেকুৱা ধৰণৰ খবৰসমূহ চাবৰ কাৰণে এই চেনেলটো সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰাৰ লগতে ভিডিঅ'টোত এটাকৈ লাইক কৰি উৎসাহিত কৰিব। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ ঘোষণা, লাইকা দুদিয়াৰ প্ৰতিটো পৰিয়াললৈ 1 লাখকৈ টকা আগবঢ়োৱা হ'ব। অসম চৰকাৰে এইবাৰ বিশেষ পেকেজ আগবঢ়াইছে লাইকা দুদিয়াবাসীলৈ। জাগিৰোডত এই পেকেজৰ কথা ঘোষণা কৰিলে আজি মুখ্যমন্ত্ৰীগৰাকীয়ে। প্ৰতিটো পৰিয়ালক 1 লাখ টকাকৈ প্ৰদানৰ ঘোষণা কৰিছে এইবাৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে আৰু 1300 পৰিয়ালে লাভ কৰিব এই ধন বুলি উল্লেখ কৰিছে আৰু পুনৰ সংস্থাপনৰ বাবে এই ধন প্ৰদান কৰাৰ কথা ঘোষণা কৰিছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত আজি সৰ্বদলীয় বৈঠক। বাজেটৰ পূৰ্বে আজি অনুষ্ঠিত হ'ব সৰ্বদলীয় বৈঠকৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই বৈঠকৰ অধ্যক্ষতা কৰিব। ভিডিঅ' কনফাৰেন্সিঙৰ জৰিয়তে অধ্যক্ষতা কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। বিভিন্ন বিষয়ক লৈ এই বৈঠকত কৰা হ'ব আলোচনা। আজি জাতিৰ পিতা মহাত্মা গান্ধীৰ মৃত্যু বাৰ্ষিকী। দেশৰ বিভিন্ন প্ৰান্তত গান্ধীজীক স্মৰণ কৰি আয়োজন কৰা হৈছে অনুষ্ঠানৰ আৰু আজি পুৱাই ৰাজঘাটত উপস্থিত হৈ জাতিৰ পিতাগৰাকীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। প্ৰধানমন্ত্ৰীৰ লগতে ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ, উপৰাষ্ট্ৰপতি ভেংকায়া নাইডুৱেও শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে গান্ধীজীক। উল্লেখযোগ্য যে 1948 চনৰ আজিৰ দিনটোতে মহাত্মা গান্ধীক গুলীয়াই হত্যা কৰা হৈছিল। অসমৰ শিক্ষামন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা, 5 ফেব্ৰুৱাৰীত 35,000 শিক্ষক পদত প্ৰদান কৰা হ'ব নিযুক্তি আৰু এই কথা উল্লেখ কৰিছে স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। বিটিআৰত উপস্থিত হৈ মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অসমৰ শিক্ষক সমাজৰ বাবে ঘোষণা কৰিলে এক সুখবৰ। মন্ত্ৰীগৰাকীয়ে সাংবাদিকৰ আগত উল্লেখ কৰে যে 18,000 প্ৰাদেশিকৃত শিক্ষকৰ হাতত নিযুক্তি পত্ৰ তুলি দিয়া হ'ব আৰু নতুনকৈ 15,000 টেট শিক্ষকক নিযুক্তি পত্ৰ প্ৰদান কৰা হ'ব। অৰ্থাৎ অহা 5 ফেব্ৰুৱাৰী তাৰিখে 35,000 শিক্ষক শিক্ষয়িত্ৰীয়ে নতুন জীৱন পাব বুলি উল্লেখ কৰিছে। আনহাতে বিটিআৰ অঞ্চলত অপ্ৰাদেশিকৃত স্কুল কলেজ সম্পৰ্কেও মন্ত্ৰীগৰাকীয়ে গুৰুত্বপূৰ্ণ ঘোষণা কৰে। তেওঁ কয়, প্ৰাদেশিকৰণৰ নিয়মৰ অধীনত বিটিচি অঞ্চলৰ যিবোৰ স্কুল কলেজ সোমোৱা নাই, খুব সোনকালে সেইবোৰ অঞ্চলৰ স্কুল কলেজ প্ৰাদেশিকৰণৰ অধীনলৈ অনা হ'ব বুলি মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কয়। পুনৰ অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। পুনৰ অসম ভ্ৰমণলৈ আহিব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। 7 ফেব্ৰুৱাৰীত অসম ভ্ৰমণ কৰিব লগা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে যোৰহাট মাজুলীৰ মাজত প্ৰস্তাৱিত দলঙৰ ভূমি পূজন কাৰ্যসূচীত অংশ লোৱাৰ লগতে বিশ্বনাথত এখন চিকিৎসা মহাবিদ্যালয়ৰ আধাৰশিলাও স্থাপন কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। মাজুলীক সংযোগ কৰি যোৰহাটৰ পৰা ব্ৰহ্মপুত্ৰৰ ওপৰত এখন দলং নিৰ্মাণৰ কথা 2016 চনত ৰাজ্য চৰকাৰখনে ঘোষণা কৰিছিল আৰু 687.9 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ হ'ব লগা দলংখনৰ নিৰ্মাণৰ প্ৰক্ৰিয়া বিগত বৰ্ষৰ নৱেম্বৰত সম্পূৰ্ণ কৰা হৈছে। বিধানসভা নিৰ্বাচনৰ প্ৰাক্ষণত অতি কম সময়ৰ ভিতৰতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দ্বিতীয়টো অসম ভ্ৰমণে ৰাজনৈতিক প্ৰেক্ষাপটত বিশেষ তাৎপৰ্যপূৰ্ণ বহন কৰিব আৰু চৰকাৰখনৰ লগতে দলঙৰ বাবে যথেষ্ট ইতিবাচক হিচাপে পৰিগণিত হ'ব। অৱশ্যে এতিয়াও প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ কাৰ্যসূচী সন্দৰ্ভত দল অথবা চৰকাৰে আনুষ্ঠানিকভাৱে কোনো তথ্য প্ৰকাশ কৰা হোৱা নাই। যোৱাকালি ঘোষণা কৰা কেন্দ্ৰীয় বাজেট অধিৱেশনৰ সময়ত ৰাষ্ট্ৰপতিৰ মুখত শুনা গৈছে অম্বিকাগিৰি ৰায়চৌধুৰীৰ কবিতা। কেন্দ্ৰীয় বাজেট অধিৱেশনত অসম আৰু অসমীয়াক গৌৰৱান্বিত কৰা এক অনবদ্য ঘটনা দেখিবলৈ পোৱা গৈছে আৰু স্বয়ং দেশৰ সৰ্বোচ্চ নাগৰিকগৰাকীয়ে অৰ্থাৎ ৰাষ্ট্ৰপতিয়ে গৌৰৱান্বিত কৰিলে অসমক আৰু যোৱাকালি আৰম্ভ হোৱা সংসদৰ যুটীয়া অধিৱেশনত ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে আওৰালে অসম কেশৰী অম্বিকাগিৰি ৰায়চৌধুৰীৰ কবিতা। অম্বিকাগিৰি ৰায়চৌধুৰীয়ে লিখিছিল যে ওম তৎসৎ ভাৰত মহৎ, এক চেতনাত এক ধ্যানত আৰু এক সাধনাত এক আবেগত। এই কবিতা উল্লেখ কৰিছে ৰাষ্ট্ৰপতিগৰাকী আৰু এক হৈ যা বুলি এই 4টা কথা উল্লেখ কৰিছে। ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে কবিতাটোৰ অৰ্থ ব্যক্ত কৰি লগতে উল্লেখ কৰে যে ঐক্যৰ জৰিয়তেহে ৰাষ্ট্ৰৰ মংগল আৰু উন্নতি সম্ভৱ হ'ব। কৃষক আন্দোলনক লৈ এইবাৰ ভাৰতৰ কথাক লৈ এইবাৰ উল্লেখ কৰিছে আমেৰিকাৰ নতুন ৰাষ্ট্ৰপতি জো বাইডেনৰ হস্তক্ষেপ।
ভাৰতত চলি থকা কৃষক আন্দোলনৰ চৰ্চা চলিছে পাকিস্তানতো কৃষক আন্দোলনক লৈ পাকিস্তানে আৰম্ভ কৰিব বিচাৰিছে নতুন কূটনৈতিক ৰণকৌশল বাতৰি সংস্থা আজ তকৰ প্ৰতিবেদন মতে পাকিস্তানৰ সংসদীয় সমিতিয়ে যোৱা 26 জানুৱাৰীত কৃষকৰ প্ৰতিবাদৰ প্ৰতি সহমৰ্মিতা প্ৰদৰ্শন কৰাৰ লগতে এই ক্ষেত্ৰত জো বাইডেনে তথা আন আন্তঃৰাষ্ট্ৰীয় সংগঠনৰ ওপৰতো এই বিষয়টো উত্থাপন কৰে পাকিস্তানৰ বিদেশ মন্ত্ৰী শাহ মোহাম্মদ কুৰেশিয়ে এক বিবৃতিত কৈছে যে ভাৰত চৰকাৰৰ আন্দোলনত কৃষকৰ সমস্যা সমাধান কৰাত ব্যৰ্থ হৈছে মোদী চৰকাৰ আৰু এই কথা উল্লেখ কৰিছে পাকিস্তানৰ বিজ্ঞান তথা প্ৰযুক্তি মন্ত্ৰী ফাৱাদ চৌধুৰীয়েও এটা টুইট যোগে লিখিছে গোটেই বিশ্বই এই অত্যাচাৰী চৰকাৰৰ বিৰুদ্ধে আৱাজ উঠোৱা উচিত বুলি উল্লেখ কৰিছে এবাৰ পাকিস্তানৰ ফালৰ পৰা আনহাতে সংসদীয় সমিতিয়ে চৰকাৰক আহ্বান জনায় এইদৰে আমি কৃষক আৰু অন্যান্য সম্প্ৰদায়ৰ লোকসকলৰ পৰিয়ালৰ প্ৰতি সমবেদনা জনাইছো যিসকলে আৰএছএছৰ উগ্ৰবাদৰ হাতত প্ৰাণ হেৰুৱাইছে আৰু লগতে ভাৰতত 2019 চনত 10,000ৰো অধিক কৃষকে আত্মহত্যা কৰিছিল আৰু বহুতো মুছলমানক তেওঁলোকৰ ধৰ্মৰ বাবে লক্ষ্য কৰা হৈছিল আৰু আমি বিচাৰো যে চৰকাৰে মানৱ অধিকাৰ উলংঘনৰ এই গুৰুত্বৰ বিষয়বোৰ ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ পৰিষদ আৰু ইউৰোপীয় সংসদ ইউৰোপীয় ইউনিয়ন আদালত আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ জো বাইডেনে চৰকাৰৰ সন্মুখত উত্থাপন কৰক উল্লেখযোগ্য যে ভাৰত চৰকাৰে দেশৰ আভ্যন্তৰীণ বিষয়ত কোনো ৰাষ্ট্ৰৰে মন্তব্যৰ প্ৰয়োজন নাই বুলি প্ৰকাশ কৰাৰ পিছতো পাকিস্তানৰ বৈদেশিক বিষয়ক সংসদীয় সমিতিয়ে ভাৰতৰ কৃষক আন্দোলন আৰু কাশ্মীৰ প্ৰসংগৰ বিষয়ে আলোচনা কৰে ইছলামাবাদ স্থিত সংসদ ভৱনত ভাৰতবৰ্ষত উপলব্ধ হ'ল 5G নেটৱৰ্ক ভাৰতবৰ্ষত উপলব্ধ হ'ল এতিয়া 5G নেটৱৰ্ক 5G দৌৰত ৰিলায়েন্স জিঅ'ক লৈ পিছ পেলালে এইবাৰ এয়াৰটেল কোম্পানীয়ে হায়দৰাবাদত শুকুৰবাৰে আৰম্ভ হোৱা লাইভ টেষ্টিঙেৰে সম্পূৰ্ণ হ'ল প্ৰদৰ্শন এতিয়াৰ পৰা বহুগুণে দ্ৰুতগতিত চলিব ইণ্টাৰনেট ছেকেণ্ডত ডাউনলোড কৰিব পাৰিব এখন চিনেমা 5Gৰ আৰম্ভ দেশৰ প্ৰথম টেলিকম কোম্পানী হৈ পৰিল এয়াৰটেল কোম্পানী কম দিনৰ ভিতৰত ৰাজ্যৰ বিভিন্ন ৰাজ্যত উপলব্ধ হ'ব এই 5G সেৱা 1 ফেব্ৰুৱাৰীৰ পৰা দাখিল কৰা হ'ব কেন্দ্ৰীয় বাজেট অধিৱেশন যোৱাকালি ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ সম্বোধনেৰে আৰম্ভ হৈছে সংসদৰ বাজেট অধিৱেশন কেন্দ্ৰীয় বাজেট 1 ফেব্ৰুৱাৰী দাখিল কৰা হ'ব আৰু বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে উপস্থাপন কৰিব আৰু আৰএলপি দলৰ সাংসদ হনুমান বেনিৱালে প্লে কাৰ্ড দেখুৱাইছিল আৰু সংসদলৈ ৰাষ্ট্ৰপতিৰ সম্বোধনৰ সময়ত কৃষি আইন বাতিল কৰাৰ দাবীত শ্লোগান দিছিল ভাৰতীয় ষ্টেট বেংক অফ ইণ্ডিয়াত যিসকলৰ একাউণ্ট আছে তেওঁলোকৰ বাবে এটা সাৱধানবাণী ষ্টেট বেংক অফ ইণ্ডিয়াই নিজৰ টুইটাৰত লিখিছে যে ইনষ্টাণ্ট লোন এপৰ পৰা সাৱধানে থাকক অনুগ্ৰহ কৰি এনে ধৰণৰ কোনো লিংকত ক্লিক নকৰিব বা SBI বা আন বেংকত উল্লেখ কৰা ধৰণে যিকোনো এপত আপোনাৰ কোনো তথ্য নজনাব ষ্টেট বেংক অফ ইণ্ডিয়াই গ্ৰাহকসকলক সতৰ্ক কৰি দিছে যে যিসকলে ডিজিটেল প্লেটফৰ্মৰ জৰিয়তে ঋণ লয় SBI ইয়াৰ টুইটাৰৰ হেণ্ডেলত নিৰাপত্তা পৰামৰ্শ জাৰি কৰি গ্ৰাহকসকলক সতৰ্ক হ'বলৈ কৈছে আৰু এটা টুইটত SBI গ্ৰাহকসকলক এনে এপবোৰৰ পৰাই এৰাই চলিবলৈ উপায়ৰ এক কথা উল্লেখ কৰিছে আৰু বেংকৰ আঁচনিৰ উপৰিও আৰু বহু গুৰুত্বপূৰ্ণ কথা SBI সময়ে সময়ে টুইটাৰত কৈ আহিছে যদি SBI গ্ৰাহকসকলক এনে সময়ত সজাগ কৰি ৰাখিছে ইয়াৰ কাৰণ আপোনালোকে নিশ্চয় গম পাইছে আৰু বৰ্তমান সময়ত অধিক প্ৰবঞ্চক জন্ম হৈছে যাৰ বাবে আপোনালোকে সাৱধানে থকাটো অত্যন্ত দৰকাৰী আৰু একাধিক প্ৰবঞ্চকসকলৰ ফোন কলেৰে প্ৰবঞ্চনাৰ সংখ্যাও বৃদ্ধি পাবলৈ ধৰিছে ফোন যোগে হয়তো ক'ব পাৰে যে আমি ষ্টেট বেংক অফ ইণ্ডিয়াৰ ফালৰ পৰা কৈছো কিন্তু এনেকুৱা ধৰণৰ কিছু কথা আপোনালোকৰ হয়তো মনলৈ আহিব পাৰে কিছুমান আপোনালোকক প্ৰলোভন দেখুৱাব পাৰে আৰু SBI ৰ ফালৰ পৰা এই কথাও জনোৱা হৈছে যে বেংকৰ ফালৰ পৰা কেতিয়াও আপোনাক ফোন কৰি এনেবোৰ তথ্য খুদা নহয় তো আপোনালোকে যদি SBI ষ্টেট বেংক অফ ইণ্ডিয়াৰ ফালৰ পৰা বা যদি এনেকুৱা ধৰণৰ ফোন কল আহে যে আপোনাক মই লোন দিম ইটো কৰিম সিটো কৰিম যদি এনেকুৱা ধৰণৰ প্ৰলোভন দেখুৱায় তেনেহ'লে আপোনালোকে সেই প্ৰলোভনত ভুল নাযায় আপোনালোকে বেংকৰ OTP বা পাছৱৰ্ড আপোনালোকৰ যদি একাউণ্টত বা আপোনালোকৰ ফোন নাম্বাৰত আহে আপোনালোকে কেতিয়াও আপোনালোকে শ্বেয়াৰ নকৰিব যদি শ্বেয়াৰ কৰে আপোনাৰ একাউণ্টৰ পৰা মুহূৰ্ততে খালী হৈ যাব জমা থোৱা ধন মোদী চৰকাৰৰ বিৰুদ্ধে এইবাৰ সৰব হৈছে কৃষকসকল তিনিখন কৃষি আইন যেতিয়ালৈকে বাতিল নহয় তেতিয়ালৈকে আন্দোলন চলি থাকিব বুলি হুংকাৰ প্ৰদান কৰিছে চৰকাৰক এইবাৰ কৃষকসকলে
সিংগু সীমান্তৰ উত্তেজনাৰ পিছত জাঙুৰ খাই উঠিছে কৃষক ইতিমধ্যে উত্তৰ প্ৰদেশত গোট খাইছে হাজাৰ হাজাৰ কৃষক উত্তৰ প্ৰদেশৰ মুজফৰনগৰত একত্ৰিত হৈছে কৃষকসকল আৰু মোদী চৰকাৰৰ বিৰুদ্ধে এবাৰ হুংকাৰ প্ৰদান কৰিছে কৃষকসকলে কৃষকৰ আন্দোলন চলি থাকিব বুলি হুংকাৰ প্ৰদান কৰিছে কৃষকে আৰু সিংগু টিকৰি আৰু গাজীপুৰ সীমান্তত গোট খোৱাৰ পিছতে এবাৰ চৰকাৰৰ বিৰুদ্ধে হুংকাৰ প্ৰদান কৰিছে কৃষকসকলে কৃষকসকলে প্ৰশ্ন কৰিছে মোদী চৰকাৰ ধনী মানুহৰ কাৰণে নে দুখীয়া মানুহৰ কাৰণে এইবাৰ কৃষকসকল যেহেতু ভাৰতবৰ্ষ হৈছে কৃষি প্ৰধান ৰাষ্ট্ৰ গতিকে ভাৰতবৰ্ষৰ কৃষকসকলৰ ওপৰত গুৰুত্ব দিয়াটো চৰকাৰৰ এটা কৰ্তব্য বুলি উল্লেখ কৰিছে কৃষকসকলে